গুড মৰ্নিং বন্ধুসকল, আজি হৈছে ডে নাম্বাৰ 7 আৰু শুই উঠি ভগৱানৰ নাম লৈ খিৰিকীখন খুলি দি গা ধুবলৈ গ'লো। এইকেইদিন বতাহত গাবিলাক পুৰা ফাটি গৈছে, সেইকাৰণে তেল অলপ ঘূৰি লৈ ব্ৰেকফাষ্ট কৰিবলৈ ওলাই আহিলো। আজি ব্ৰেকফাষ্টত আছে পৰঠা আৰু লগতে আলুৰ চব্জি। আমাৰ এক্সাৰচাইজ ৰুমলৈ যোৱাৰ আগতে ভাবিলো ৰুমতো কেইটামান মাৰি যাওঁ আৰু ধুনীয়া ফুলনিৰ মাজে মাজে আমি আহি পালো আমাৰ এক্সাৰচাইজ ৰুম। আহি প্ৰথমতে গাটো গৰম কৰি ল'লো, কাৰণ এনেকুৱাকৈ কৰি ল'লে পাছত বুকদান কেইটা মাৰি বহুতে বেছি ভাল লাগে। যোৱাকালিও অৱশ্যে এনেদৰে কৰিছিলো, এনেকৈ কৰাৰ পাছত মাৰি বহুতে বেছি ভাল লাগে, একদম গাটো পুৰা ফ্ৰী হৈ যায়। হাতৰ বিষটো এতিয়া লাহে লাহে কম হৈ আহিছে আৰু বুকদান কেইটাও প্ৰপাৰ মাৰিব পৰা হৈছো। এতিয়া প্ৰথম কেইদিন 150-200 মান মৰাৰ পাছত পাছৰ কেইটা মাৰিবলৈ চিন্তা কৰিব লগা আছিল। ইয়াৰ পৰা এতিয়া ৰুমলৈ যাওঁ, বহুত ভোক লাগিছে, গৈ পেলাই ভাতকেইটা খাই লওঁ। ইয়াৰ পৰা আমাৰ ৰুমলৈ সময় লাগে 10 মিনিট আৰু ৰুমলৈ আহি গৰমে গৰমে হাত মুখ ধোৱাৰ আগতে আৰু কেইটামান বুকদান মাৰি ল'লো। ভাতকেইটা খাই উঠি ভাবিলো অলপ সময় শুই লওঁ, কাৰণ মোৰ হাতত এতিয়া আধা ঘণ্টামান সময় আছে। অলপ বেছি সময় শুম বুলি ভাবিছিলো, কিন্তু ভাতকেইটা খাই থাকোঁতে ডিউটিলৈ বুলি ফোন আহিছিলে। গতিকে জল্দি শুই উঠি ৰাতিপুৱা আনি থোৱা কমলা এটা খাই ডিউটিলৈ যাবলৈ ওলালো। যোৱাৰ আগতে আৰু বিশ্বাস পোছা বাকী আছে, সেইকেইটাও মাৰিলো। আৰু এনেদৰে ৰাতিপুৱাৰ পৰা কষ্ট কৰি 500 পোছা মোৰ কমপ্লিট হৈ গ'ল। আজি ৰাতি খানা দিছে 2টা কণী, চব্জি আৰু 3খন ৰুটি লৈছো। আকৌ অহাকালি লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজি চেল্ফিখনৰ এতিয়া আপোনালোকৰ পৰা বিদায় লৈছো। বাই বাই।